যোৱা বছৰত আমাৰ যিখিনি মানে সাহিত্যত বা আৰ্টছত কমাৰ্চত হ'ব লগা আছিলে তাতকৈ এইবাৰ আমি দেখাব সক্ষম হৈছোঁ। আমাৰ ষ্টুডেণ্টখিনি যথেষ্ট কষ্ট কৰি সেইখিনি পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি যথেষ্ট সুখী আৰু অনাগত দিনতো পাইনিয়াৰত যাতে এনেকুৱা ধৰণৰ ৰিজাল্ট হৈ থাকে আৰু এই ৰিজাল্টে যাতে টংলাত এটা গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে আমি অহৰহ চেষ্টা নিশ্চয় কৰিম। সৰ্বাধিক নম্বৰ কিমান লাভ কৰিছে? সৰ্বাধিক আমাৰ আৰ্টছত 93.4 আৰু আমাৰ ছায়েন্সত 91 আৰু কমাৰ্চত 92। মুঠ কিমানমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে? টোটেল আমাৰ 300+ হ'ব। আমাৰ গোটেইখিনি হিচাপ ওলোৱা নাই, 300+ হ'ব। এতিয়া অফিচিয়েলি আমি ডিক্লেয়াৰ কৰিব লাগিব। কিবা জিলাখনত কিবা স্থান লাভ কৰিব লাগে? এতিয়াও আমি কনফাৰ্ম নহয় যদিও আমি ভাবিছোঁ যে নিশ্চয় টংলাত আমিতো আৰ্টছ কমাৰ্চ ছায়েন্স গোটেইকেইটা মানে ষ্ট্ৰীমতে হাইষ্ট মাৰ্ক, কিন্তু ডিষ্ট্ৰিক্টৰ বেলিকা আমি কিছু সময় ৰ'ব লাগিব কাৰণ বিভিন্ন জেগাৰ পৰা আমাৰ ইনফৰ্মেশ্যনবিলাক আহি আছে আৰু ইতিমধ্যে IAS অফিচতো গৈ আছে সেইবিলাক খবৰ। তাৰ ভিত্তিত আমি নিশ্চয় নিৰ্ণিত কৰিব পাৰিম আৰু আমি আশাবাদী যে ছায়েন্সত নিশ্চয় আমাৰ হাইষ্ট, যিটো যোৱা বছৰো আছে ডিষ্ট্ৰিক্টৰ হাইষ্ট আৰু এইবাৰ নিশ্চয় থাকিব। মই ভাবোঁ যে টংলাৰ নিচিনা এখন ঠাইত বেলেগ একো নহ'লেও যিটো শিক্ষাৰ যিটো পৰিৱেশ বা শিক্ষাৰ যোগেৰে যিহেতু অসমবাসীয়ে আজি জানে অহৰহভাৱে আমি ৰিজাল্ট দি আছোঁ, সকলোবিলাক অনুষ্ঠানে লাগি আছে ইয়াত। গতিকে মই ভাবোঁ আমাৰ একমাত্ৰ পৰিচয় শিক্ষাই হোৱা উচিত আৰু এই শিক্ষাই মূল মন্ত্ৰ হিচাপে লৈ আমি টংলাবাসী ৰাইজে অনাগত দিনত নিশ্চয় টংলা এখন মানে খুব সমৃদ্ধিশালী নগৰ হিচাপে গঢ়ি তুলিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস।